স্বাগতম জনাইছোঁ অন্য এক ভিডিঅ'লৈ। আৰু আজি মই গৈ আছোঁ ভাৰতৰ সকলোতকৈ সৰু নদীদ্বীপ উমানন্দলৈ। আৰু উমানন্দ যাবৰ বাবে MG ৰোড পাণবজাৰ শুক্ৰেশ্বৰ ঘাটলৈ আহিব লাগিব। এই যে দেখিছে ফেৰীখন, এইখনত টিকট কিনিব লাগিব আৰু প্ৰত্যেকজন প্ৰাপ্তবয়স্ক লোকৰ বাবে 40 টকাকৈ টিকটৰ হাৰ নিৰ্ধাৰণ কৰা হৈছে। 40 টকা টিকট কেৱল মাত্ৰ চৰকাৰী ফেৰীতহে, বাকী প্ৰাইভেটত যদি যাব বিচাৰে তাত সকলোৰে বেলেগ বেলেগ ধৰণৰ দাম নিৰ্ধাৰণ কৰা হৈছে। আপোনালোকে এখাপেদি সোমাই আহিয়ে বাওঁহাতে দেখিব টিকট ঘৰ, আৰু টিকটবোৰ এনেকুৱা হয় সম্পূৰ্ণ ডিজিটেলাইজ। আৰু এয়া হৈছে অনলাইন ৱেবছাইট য'ত আপুনি টিকট কাটিব পাৰে। কেৱল মাত্ৰ 10 মিনিটতে এই ফেৰীৰ দ্বাৰা উমানন্দ পাব পাৰি। আৰু এটা কথা ভাল লাগিল, একদম টাইম টু টাইম ফেৰী ঘাটৰ পৰা ওলাই যায়। আৰু এই যে দেখিছে এইটো হৈছে উমানন্দ দ্বীপ। আৰু আমি গৈছিলোঁ অসম চৰকাৰৰ দ্বাৰা ৰেজিষ্ট্ৰেড এখন MV মেঘা নামৰ ফেৰী, আৰু তাত ধুনীয়া বহিবলৈ সুবিধা আছে আৰু লাইফ জেকেট পৰ্যাপ্ত পৰিমাণে আছে। ফেৰীখন কিন্তু অসম চৰকাৰৰ কৰ্মচাৰীয়ে বৰ ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে। এইবোৰ লেট্ৰিন বাথৰুমো আছে, ধুনীয়া চাফা। আপোনালোকে আহিব পাৰে, ধুনীয়া ফেৰী। এয়া হৈছে ইঞ্জিন। ফেৰীখন চলাৰ 5 মিনিটৰ পিছৰ এয়া উমানন্দৰ দৃশ্য ইমানখিনি দূৰত আছিল, আৰু 10 মিনিটৰ পিছৰ এয়া দৃশ্য চাওক, একদম ওচৰত পালোহি। আৰু এতিয়া চাওক দুটামান ড্ৰোন শ্বট। পানী জাহাজ আৰু ফেৰীবোৰ এনেকৈ এখনৰ লগত এখন বান্ধিয়ে ৰখোৱা হয় ঘাটত। দেখিছে কেনেদৰে বান্ধিছে। এইটো এটা জটিল কাম কিন্তু দেই, ইমান সহজ নহয়। তেনে ব'লক এতিয়া নামি যাওঁ মন্দিৰলৈ। এনেকৈ নামি কৰি এই ব্ৰহ্মপুত্ৰৰ পবিত্ৰ বুলি ভাবি ইয়াতে হাত ধুই অকণমান গাত পানী ছটিয়াই লৈছোঁ, যিহেতুকে মন্দিৰত এপাক সোমাম, দৰ্শন কৰিম। অলপ এতিয়া আপোনালোকে চাওক মন্দিৰৰ কিছু চিনেমেটিক ভিউ। এয়া গৈ আছে ৰোপৱে, আৰু এয়া হৈছে উমানন্দ মন্দিৰৰ প্ৰথম গেট, আৰু এয়া হৈছে উমানন্দ মন্দিৰ। আৰু ইয়াত এনেদৰে ফল কাটি বিক্ৰী কৰে, আহিলে কিন্তু খাবলৈ নাপাহৰিব, বেষ্ট সোৱাদ লাগে। মন্দিৰৰ ভিতৰত ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফীৰ অনুমতি নাছিল বাবে আমি কোনো ধৰণৰ শ্বট নল'লোঁ। আৰু এয়া ঘূৰি অহাৰ ফেৰীৰ দৃশ্য। বৰ্তমান আহিলোঁ উমানন্দ দ্বীপৰ পৰা। এইটো এণ্ডিং, আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।